জয় হিন্দ দোস্ত, মাহমুদ রাজবাইলৈ স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'তে। চ' বন্ধু এণ্ড বান্ধৱীসকল, আজি মই বাক্সা ডিষ্ট্ৰিক্টৰ ছোৱালীৰ কাৰণে, বিশেষ কৰি ছোৱালীৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ'ত ছোৱালীবিলাকে গম পাব যে বাক্সা ডিষ্ট্ৰিক্টৰ কিমানজনী কৰি ছোৱালী ৰানিং কৰিব দিছে আৰু কেনেকৈ ৰানিং কৰিব দিছে আৰু কেনেকৈ ৰানিং কৰিব লাগে। এই ভিডিঅ'টো চালে ছোৱালীবিলাক অলপ হ'লেও আইডিয়া পাব আৰু অলপ হ'লেও মনৰ পৰা ভয়টো আঁতৰি যাব। চ' ছোৱালীবিলাকৰ কাৰণে, বিশেষ কৰি ছোৱালী যদি বাক্সা ডিষ্ট্ৰিক্টৰ আছে তেন্তে ভিডিঅ'টো চাব, আৰু বেলেগ ডিষ্ট্ৰিক্টৰো চাব পাৰে, কাৰণ ভিডিঅ'টো চালে অলপ হ'লেও আইডিয়া আহিব ছোৱালীবিলাকৰ। কাৰণ ছোৱালীবিলাকে বহুত ভয় খায় আৰু গম নাপায় যে কেনেকৈ ইণ্টাৰভিউ দিব লাগে। বহুত ফাৰ্ষ্ট টাইম ইণ্টাৰভিউ দিয়া ছোৱালী বহুত আছে। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলত নতুন আছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। এইটো চাওক, এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া চাওক, 6জনী দিছে, মাত্ৰ 6জনী দিছে। এইটোৱে প্ৰথম গ্ৰুপ আছিল আৰু ফাৰ্ষ্টৰ দিনা। আজি 6জনী দিছে। 6জনীৰ ভিতৰত কেইজন পাছ কৰে সেইটো গম নাপাম, কাৰণ ভিডিঅ'টো ফুল ভিডিঅ' নহয়। আপোনালোকক আগতে কৈ দিছোঁ যে ফুল ভিডিঅ' নহয়। ভিডিঅ'টো এনে দেখিলে গম পাব যে কিমানজনী দিছে আৰু কিমানজনী ৰানিং কৰি আছে, কেনেকৈ ৰানিং কৰিব লাগে সেইটো আপোনালোকে নিশ্চয় গম পাব। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু বান্ধৱীহঁতে